আচ্ছা ভাই কক আপনার পরিচয় দিয়ক প্রথমত। মই নাম সুগলি, মই মদাতি বিচিডিছি চেয়ারম্যান। আচ্ছা এই মাটি সম্পর্কে আপনি কি কব? মই কেইদিন আগতে যেটো শুনা পাইছোঁ বা ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ আৰু আমাৰ এই অঞ্চলৰ মানুহে মোক সুধিছিল, মই আহিব পৰা নাই কিন্তু সময়ৰ অভাৱৰ কাৰণে যদি মই আজি আহিছোঁ। ইয়াত যেটো আমি ঘটনা হৈছে যে প্ৰায় ৩০০ পৰিয়ালৰ উচ্ছেদ এটা অভিযান চলিছে। ইয়াত মানে সেই মাটিখিনি মানে চৰকাৰে উচ্ছেদ বুলি ঘোষণা কৰি বেচিবক দিব বুলি বেচিবসকলে মানে বহুত প্ৰব্লেম দি আছে। গতিকে আমি চৰকাৰক এতিয়া আমি আহ্বান জনাওঁ যাতে আমাৰ গভৰ্ণমেণ্টে তেওঁলোকৰ 1965 চনৰ পৰা আজিৰ দিনলৈকে ইয়াতে বসবাস কৰি আছে। গতিকে সেই মানুহ কেনেকৈ আমাক আজি উচ্ছেদ কৰিব লাগে? যদি গভৰ্ণমেণ্টে যদি উচ্ছেদ কৰিব লাগে, আমাক ক'বলগীয়া একো নাই, উচ্ছেদৰ কোনো ক'বলগীয়া একো নাই। গভৰ্ণমেণ্টেৰ মাটি যদি গভৰ্ণমেণ্টে লয় আমাৰ কোনো আপত্তি নাই, কাৰণ এইটো খাছ মাটি হয়। কিন্তু মোৰ কাছে এটাই দাবী যে চৰকাৰৰ ওচৰত যে আমি যদি ভাৰতীয় নাগৰিক হয়, আমি যদি এই অঞ্চলৰ বাসিন্দা হয়, আমি 1965 চনৰ পৰা যদি মই আজি দেশত জড়িত হওঁ, তেনেহ'লে আমাৰ এটা বয়সৰ আমাৰ নিৰাপত্তাৰ এটা ব্যৱস্থা কৰিব লাগে চৰকাৰক, যাতে আমাৰ থকাৰ এটা মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ পিছতহে সেইখিনি মানুহৰ উচ্ছেদৰ নোটিছ দিব লাগে। কিন্তু সেইখিনি নকৰাকৈ আগতে কৰিছে। ইয়াত আমি সেইকাৰণে আমাৰ চৰকাৰত আমি বহিম অতি সোনকালে। আমি এইখিনি সমস্যা বহুত জৰুলা হৈ আছে, আমাৰ এই অঞ্চলত বহুত কষ্টতে আছে। গতিকে আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে, যিহেতু মই MP ইলেকশ্যন খেলিছিলোঁ, এইটো আমাৰ সমষ্টিৰে মানুহ, গতিকে মই সেইটো কাৰণে আমি চৰকাৰৰ লগত বহিম। ইয়াতে মানে কি চলিছে কি নচলিছে আমি ডিটেইলছলি আমি চৰকাৰৰ লগত বহি এইটো আলোচনা কৰিম, যাতে আমাৰ এইকাৰণে আমাৰ নিৰাপত্তা, যাতে আমি এই অঞ্চলৰ বাসিন্দাৰ আমি এই অঞ্চলত যাতে বসবাস কৰিব পাৰোঁ, আমাৰ ইয়াৰ পৰা যাতে ওলাই যাব নালাগে, তাৰ কাৰণে আমি আলোচনা কৰিম আমাৰ চৰকাৰৰ লগত।